নমস্কাৰ বন্ধুসকল। কোনোবা এজন মহান ব্যক্তিয়ে কৈ গৈছে, এই পৃথিৱীত কোনো এনেকুৱা এজন ব্যক্তি নাই যাৰ জীৱনত কোনো সমস্যাই নাই, আৰু এই পৃথিৱীত কোনো এনেকুৱা এটা সমস্যা নাই যাৰ কোনো সমাধানেই নাই। এই পৃথিৱীত প্ৰতিটো সমস্যাৰ সৃষ্টিৰ লগে লগে তাৰ একোটা সমাধানৰো সৃষ্টি হয়। মাত্ৰ প্ৰয়োজন সেই সমাধানটো সঠিক সময়ত বিচাৰি উলিওৱা আৰু সঠিক বুদ্ধিৰে তাক প্ৰয়োগ কৰি কেনেকৈ সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰে। মই লক্ষ্যজ্যোতি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সৰু কাহিনী। এখন পাহাৰীয়া গাঁৱত ৰামধন নামেৰে এজন বৃদ্ধই বাস কৰিছিল। এদিনাখন তেওঁ খাদ্যৰ সন্ধানত হাবিৰ মাজলৈ যাত্ৰা আৰম্ভ কৰিলে। বহুদূৰ যোৱাৰ পিছত ভোকে পিয়াহে তেওঁ ভাগৰি পৰিল। এনেদৰে গৈ গৈ তেওঁ এখন খৰচোতা নদীৰ কিনাৰত এজোপা লোমালোমে লাগি থকা নাচপতি গছ দেখিবলৈ পালে। তেওঁ অত্যন্ত সুখী হৈ পৰিল। কমচে কম আজি বহু দিনৰ মূৰত তেওঁ পেট ভৰাই নাচপতি খাবলৈ পাব। তেওঁ সেই নাচপতিজোপাক দেখি তাৰ ওচৰলৈ ঢাপলি মেলিলে, কিন্তু নদীখনৰ পাৰ পাই নদীত এটা প্ৰকাণ্ড ঘৰিয়াল দেখি তেওঁ দুখত ভাগৰি পৰিল আৰু নদীৰ পাৰত বহি পৰিল। তেওঁ সকলো আশাত চেঁচা পানী পৰিল, কাৰণ তেওঁ যদি সেই নদীখনেদি সেই ঘৰিয়ালটোৰ সন্মুখেদি পাৰ হৈ গছত থকা নাচপতি খাবলৈ যায়, তেন্তে তেওঁৰ নাচপতি খোৱাৰ আগতেই সেই ঘৰিয়ালৰ ভোজন হৈ পৰিব। এনেদৰে ভাগৰি পৰি তেওঁ নদীৰ পাৰত বহি থাকোঁতে হঠাৎ তেওঁ দেখিবলৈ পালে গছৰ ওপৰত কেইটামান বান্দৰকেইটাই আনন্দ মনে নাচপতি খোৱাত লাগি আছে। লগে লগে তেওঁৰ মূৰত এটা বুদ্ধি খেলালে। তেওঁ নদীৰ কিনাৰত সিঁচৰিত হৈ থকা শিলগুটিবোৰ বুটলিবলৈ আৰম্ভ কৰিলে, আৰু সেই শিলগুটিবোৰ এটা এটাকৈ গছৰ ওপৰত বহি নাচপতি খাই থকা বান্দৰৰ গালৈ দলিয়াবলৈ ধৰিলে। এনেকুৱা কৰা দেখি গছত নাচপতি খাই থকা বান্দৰকেইটাৰ খং উঠিল, আৰু সিহঁতে খঙতে গছৰ পৰা নাচপতিবোৰ ছিঙি নদীৰ সিটো পাৰে থকা ৰামধনৰ গালৈ দলিয়াবলৈ আৰম্ভ কৰিলে। এনেদৰে কিছু সময় কৰাৰ পিছত ৰামধনৰ ওচৰে পাঁজৰে পকা পকা নাচপতিৰে ভৰি পৰিল, আৰু ৰামধনে সেই নাচপতিবোৰ বুটলি পেট ভৰাই খালে, আৰু বাকী থকা নাচপতিবোৰ তেওঁ লগত বান্ধি ঘৰলৈ লৈ আহিলে। এই সৰু কাহিনীটোৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ, আপোনাৰ জীৱনত অহা প্ৰতিটো সমস্যাৰ সময়ত আপুনি নিজকে বিচলিত হৈ যাবলৈ নিদি বা ভাগি নপৰি সেই সমস্যাটোৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে তাৰ বিষয়ে যদি চিন্তা কৰে, শান্ত শুদ্ধ আৰু কুল মাইণ্ডেদি আপুনি চিন্তা কৰে, তেন্তে আপুনি আপোনাৰ সেই সমস্যাটো সঠিক সমাধান বিচাৰি পাব। ইয়াকে কৈ মোৰ এই সৰু কাহিনীটো ইমানতে সামৰণি মাৰিলোঁ। যদি মোৰ এই সৰু কাহিনীটো আপোনাৰ ভাল লাগিছে, মোৰ মটিভেশ্যনেল ভিডিঅ'বিলাক আপোনাৰ ভাল লাগিছে, তেন্তে আগলৈ মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ আপুনি চাবলৈ পায়। নমস্কাৰ, জয় হিন্দ।